ফোনটা কৰি দিয়ক না আপুনি কো বুজি নাপায় লাইট চলাই চলাই না উঠক আপুনি উঠক উঠক আপুনি ওলাই যাবি কেটা আপুনি নিচিনা অভিনেতা মান নহলে হ'ব যাওক বাবা দেৰিয়ে হ'ব এতিয়া যা হুন যা ভালকা কৰিবি আকৌ দেই মই গোটেই গাঁৱতে তোৰ নাম ওলাব লাগিব গোটেই গাঁৱতে আৰু যাওঁতে সেই ফুচি খুই বৰ খাই এটা কৰি যাবি যাম হেৰি আৰু নহয় এই নামঘৰত সৰিয়হনা এটা দাঁত পাত্ৰতে খাই থৈ যাবি মই এতিয়া পইচা কমিব নহয় এতিয়া মই দিম বাৰু গৰিটোক দেউতাক পিন্ধাকে চিঙালি ঘড়ীটো আকৌ বাপে পিন্ধি গৈ পেলাই ছিঙিলে মই এতিয়া কি কৰিম দে হ'ব দে মই পিং এটাকে মাৰি দিওঁ ৰাম ৰাম বেগডাল দিছে দেখিছেনে বাৰু পিং এটাকে মাৰি দিছো লাষ্ট কাম চব যাব এতিয়া দেই মোৰ সঁচাকে একো নহয় দে তই যেতিয়া টিভিত ওলাবি তেতিয়া ইয়াতকে ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া বেগ ল'বি বোপাই হ'ব এতিয়া গম পাই নে মই ওলাম গম পাই মই চবকে কৈছো নহয় চবকে কৈছো ওপৰত থাবি দেই চাবি আকৌ দেই টিভি লগাই এতিয়া পাব গজা মই টিভি চাই বহিম টিভি কালি ৰিচাৰ্জ ভৰাই থৈছো নহয় হ'ব দে মই যাওঁ দেই হ'ব কম কৰি দে যা ভাল হ'ব যা আইও লাহে লাহে গোটেইখন ভাগিছে চব এতিয়া হৰ আইও মোৰ যেনিবা কোনাই ভাগ নাই তই যেনিবা কিবা কথাটো ক পাই লাহে লাহে দে যোগেন্দ্ৰ মেলিলে দে পিঠাব পাৰিলে পিঠা দিবা ধানকেইটা ভালকে নুশুকালে হৰ এই কেইটামান আছিলে বোলো সেইকেইটা ৰ'দতে দিলে বোলে ঢেঁকীতে মানুহ গৈছে যোগেন্দ্ৰ মেলিলে দি দিয়া নহয় তেতিয়া কলৈ যাম তেনে জুবিন গাৰ্গ হৈ আহিলি কেলে আজি মই আজি টিভিত ইণ্টাৰভিউ দিমগৈ নহয় হয় নি কি হয় ইণ্টাৰভিউ কেলে আজি টিভিত ল'ম নহয় আপুনি গম নাপায় নি টিভিত লাবি নি মই আকৌ নাজানো নহয় চাব দেই আমাৰ ৰিচাৰ্জে নাই ৰিচাৰ্জটো এতিয়া নহ'লে আমাৰ ঘৰলৈকে যাব গৈ নালাগে হ'ব দে মই বাপেকক 300 টকা এটা ৰিচাৰ্জ কৰি দিবলৈ কওঁ দেই যাব চাব দেই আপুনি চাম যা হেৰি মায়ে মোক আশীৰ্বাদ দিবলৈ দিছে হয় নি কৃষ্ণ ভালকে বহাই ডালি ধৰিবি দে পাছকত কৃষ্ণ अपराध এখন জামে না জানে পখিলে হৰা না নগতি নাই কিমান अपराध ক্ষমাকে তুমি যাই মুখৰ ৰক্ষা কৰিছান বোলে ল'ৰাটোৱে এনেকে টিভি ওলাব কিবা এটা হ'ব কিনো খোজকাজ কৰি থাকা ল'ৰাটো যদি টিভি ওলাওঁতে কিবা দায় দুখ ধৰে হ'ব পদ মৰিখন কৰি ল'ৰাটোক আৰু টিভিত আমাক দেখুৱাবলৈ অনুমতি দিব লাগে কৃষ্ণ আজিয়ে হেনো ওলাব তাই পোনা কাণৰ মুখখন দেখিবলৈ পালে হ'ব যা ভাল হ'ব যা দেই আহোঁতে মোলে আকৌ কিবা পেইজ মটন এটা লৈ আহিবি দেই লৈ আহিম ৰ'ব খালি আপোনালোকে গোটেই গাঁৱৰ মানুহে চাব আপুনিও চাব আকৌ দেই চাম যা হ'ব যা এইটোহে সবাই ক'ৰবাত কিবা ইণ্টাৰভিউ মাৰিবলৈ যায় তাকে প্ৰত্যেকবাৰ বিফলে হয় আইও মাকৰ যিহে ফুটনি আমাৰ ল'ৰা হেনো টিভিত ওলাব ৰাতিপুৱা পৰা ইঘৰত বহিছে সিঘৰত চাহ পানী খাইছে সিঘৰত ভাত খাইছে মাকৰ সেই ঘৰলৈ যাব হোৱাই নাই যোৱাই নাই এই গাঁও ঘৰ লোৱা নহয় আমাৰ 300 টকা এটা দি ৰিচাৰ্জটো এনেও কৰিব লাগে 300 টকা এটা খালি ৰিচাৰ্জ কৰি টিভি তাক চোৱাতকে এই মাছ মাংস আনি খাম ঢেকি দে মই আকৌ টিভি চিৰিয়েলবোৰ চাই ভাল পাওঁ চিৰিয়েল চাম আকৌ টেলিভিশ্যন ওলালেও তথাপিতো তেলিয়া বোলে ওলাব যাব জাহানে আকৌ কোনটো চেনেলত ওলাব কি কথা নকলে নহয় দে এইবোৰ বাইদেউ ঢেকি দে হেঙুন খোৱা পাঁচশৰ পৰা চাউল খাই দিলো এনেকেচোন যা আনিছো গৈ যা এই ৰজানী খুৰি চাউলকেইটা ভৰাই দিব লাগে সোনকালে যা টকা দিবি দে আজি খাব লাগিব আমাৰ কেমেৰা অন হৈ আছে আপুনি বেক চেকবোৰ থৈ লওক বেকচেকত মোৰ বহুত ডকুমেণ্টছ আছে মই নথওঁ নেকি আপোনাৰ ওচৰতে থৈ লওক নাই মানুহ ধেৰ আছে দেখিছা নাই আৰে একো নহয় থৈ লওক আপুনি ইয়াতে এনেকে থৈ দিওঁ একো নহয় তাতে থৈ দিয়ক একো নহয় মানুহ ধেৰ আছে চুই বুলি বেয়া লাগে নহয় আৰে আপুনি থাকিব একো নথৈ দিয়ক ফাৰ্ষ্টে আপোনাৰ পইচাটো দি লওক মোৰ ভাগৰ নামটো তেলিয়া মই উত্তৰলীয়া পৰা আহিছো আপুনি মোক দেখা নাই নি আপুনি আগতে চিনেমাত আমি ইউটিউবত বনাই থাকো না ভিডিঅ' আপুনি নাই চোৱা নি মাৰিব মই ইউটিউব ভিডিঅ' চাইছো বাৰু দেখা নাই এতিয়ালৈকে আপুনি পঢ়া শুনা কিমান কৰিলে মই মেট্ৰিক পাছ কৰিলো মেট্ৰিক পাছ কৰি তাৰপিছত ইউটিউবতে লাগি আছো এতিয়া পঢ়া শুনা বাদ দিলো আৰু মই এতিয়া লাইভটো দিবই নি লাইভ চলি আছে তো লাইভ চলি আছে ৰ'বটি কাম মালে ফোন কৰি ল'ব কি কৰি আছে আপুনি বাৰু নহয় মাহে চব মানে কি ক'ম আপোনাক লাইভটো চাবলৈ ৰিচাৰ্জ ভৰাই থৈছো আৰে ৰ'ব আপুনি এনেকুৱা
কিয় কৰিছে লাইভ চলি আছে ন মই ইমান দূৰৰ পৰা আহিছো চাওকচোন বাৰু আপুনি গোটেই গাঁৱৰ মানুহখিনিয়ে চাবলৈ ৰখি আছে মোৰ লাইভটো আকৌ আপুনি কি কথা ক'বলৈ আহিছে আৰে চাবৰ পাগতে লাইভ চলি আছে আপুনি ভালকে কথা কওক বিহেভটো ভাল কৰক আকৌ চক প্লিজ কৈছো চক মাহঁতে মানে ৰিচাৰ্জ লৈ গোটেই গাঁওখন মানুহে চাবলৈ ৰখি আছে ফোন এটা কৰিবলৈ দিয়ক না আপুনি একো বুজিছে নাপায় লাইভ চলি আছে বুলি কৈছে না উঠক আপুনি উঠক উঠক আপুনি ওলাই যাগিতে কেটা আপোনাৰ নিচিনা অভিনেতা আমাক নহ'লে হ'ব যাওক কিমান অভদ্ৰামি কৰিছে মই এতিয়া টিভিত লাভ নে মিঠা টিভিত ওলাই এটা লাইভ চলি আছে তেনেকে কৰে নেকি মানুহ কাট এই কেমেৰামেন কাট কৰ মাহঁতে আকৌ টিভি চাবলৈ ৰখি আছে এতিয়া আকৌ মোক এতিয়া মাতি অভদ্ৰামি কৈছে কিয় বিহেভটো অকণ ভাল কৰিব যাওক আমাৰ অভিনেতা নহ'লে হ'ব আমাক ওলোৱাই নাই ইমান টেপিছো ওলাই জানি তেলীয়া ওলোৱাটো ক'ত পিটিকি আছে ক'ত তেলীয়া ওলোৱা আকৌ চেনেল দেখিলে সেইটো ঘৰিয়ালহে দেখা নাই ওলাইছে টিপুটা মোৰ মোবাইলৰ ৰিমটে নাইকিয়া হ'লগে চাওঁতে মোৰ চকু বিষাই গৈছে ক'ত তেলীয়া নাই বলিয়াহে ওলাইছে গোটেইখন ন এইটো ওলাব নে নোলাব ইমান দেৰি ইনভাৰ্টাৰ আছে নে নাই কোনো ইনভাৰ্টাৰটো আছেগে টিভিটো যেনে তেনে কিনি নহয় সেইটো নহয় তেলীয়া বাহিৰলৈ যাম দিয়া ৰাতিপুৱা বহিছো তেলীয়াক চাবলৈ যে এতিয়ালৈকে নোলালে গৈছিলে ওলাব বুলি এতিয়া লাইনটো গুচি গ'ল নহয় তাহাঁতে বুকিয়া মই ওলাব আগতে কৈছো গধূলি সময় হৈ গ'লগে তেলীয়াক চাই নিজে বলিয়া হৈ গ'ল জানো পা তইহে জানা ভগৱানে জানে তেলীয়া ওলাই নে কিয়ে ওলাই চাওঁতে চকু বিষাই গ'ল সোনকালে মঠাই ৰাতিপুৱা গৰু পানীকেইটা আনিবলৈ টিভিটো তাক নেদেখিলো সি মোক কৈ থৈ গৈছিলে মা মোক চেনেলতে চাবি কি DD1 নে কি এইটো নিউজ লাইভ সেইটোতো চালোচোন ল'ৰাটোক নেদেখিলোৱে আকৌ লাইনটো গুচি গ'ল নহয় লাইনটো গুচি গ'ল সি ওলাব লৈছিলেহে তেনেকুৱাতে লাইনটো গুচি গ'ল নহয় এতিয়ালৈকে পোৱাহিও নাই মোৰ এতিয়া ভাত পানীও পেটলৈ যোৱা নাই চিন্তাতে কিনো কৰো জানো ওলাইছে সিপা ডিঙি বিষাই গৈছেগৈ কিবা এটা খাই আহিলে নাই বাৰু একো নেখালো মই নেদেখিলো নহয় এই সেইজনীৰ লগত মোৰ দনহে হ'ল যিজনীয়ে মানে এংকৰ কৰিছিলে সেইজনীৰ লগত মোৰ দনহে হ'ল তইনো বাৰু দন কৰিবগৈ লাগে নে তাত গৈ পেলাই মই এতিয়া গোটেই গাঁৱৰ মানুহৰ আগত বাৰু কেনেকে মুখখন উলিয়াম বাৰু চবকে ক'লো আমাৰ বোলো আজি শুন বোলো সেই টিভিত ওলাব এতিয়া টিভিটো নেদেখিলো নহয় তোক লাইনটো গুচি গ'ল নালাগে আবাৰ দে তই সেইবোৰ টিভি চিভি ঠাণ্ডা এৰা তই সেই খেতিকে কৰিবিগৈ মাটিকেইটা কাইলৈ পৰা হাল বাবিগৈ এই আহু ধান সিঁচিব লাগিব টিভি দেখিলে মানুহে বহুতে ভাল পায় ভাল পালেও এতিয়া নালাগে মই এতিয়া গোটেই গাঁৱৰ মানুহকে ক'লো কি বুলি ক'মগৈ সিহঁতৰ আগত কাইলৈ এই খুচি যিহে মোক হাঁহি পঢ়ে দে বল মোক ভাত কিমান দি লগ